বৰ্তমান কি খবৰ সকলোৰে সকলো ভালে আছে নিশ্চয় আজি কৰ্দৈ ৰেচিপি এটা লৈ আহিছোঁ কৰ্দৈৰ জামৰ ৰেচিপি এটা লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ভিডিঅ'টো নিশ্চয় ভাল পাব ঘৰতে অতি সহজতে কৰ্দৈৰ জাম বনাব পাৰি সকলোৱে বহুতে হয়তো বনাই আছেগে তো তাৰ কাৰণে মই অলপমান পকা কৰ্দৈ লৈছোঁ কৰ্দৈকেইটা বেছি পকিলে ভাল হয় মুঠতে একেবাৰে পকা কৰ্দৈ নাছিলে সেয়ে অলপ পকাকৈ ল'লোঁ আৰু কৰ্দৈখিনি মই এতিয়া সিজিবৰ কাৰণে চচ এটাত বহাই দিলোঁ এয়া সিজিবলৈ দিলোঁ এয়া কৰ্দৈখিনি ধুনীয়াকৈ সিজি গৈছে মই আপোনালোকক দেখুৱাই দিছোঁ অলপমান এয়া চাওক একেবাৰে সিজি গৈছে এতিয়া এইখিনি মই এখন চালনীৰ দৰে খৰাহী এটাত এইখিনি গোটেইখিনি চেপি ল'ম যাতে তাৰ হিতাখিনি বেলেগ হৈ যায় খালি আমাক ৰসখিনি প্ৰয়োজন হয় সেয়ে এতিয়া জাল থকা খৰাহী এটা লৈ লৈছোঁ আৰু তাতে এইখিনি গোটেইখিনি ফেনেকি দিম এইখিনি গোটেইখিনি মেছ কৰাৰ পিছত তলৰ ফালে গোটেইখিনি অলপ জুলীয়াকৈ ওলাই যাব আৰু সেইখিনিয়ে আমি জাম বনাবলৈ ব্যৱহাৰ কৰিম আপোনালোক কোনোবাই এনেদৰে জাম বনাইছেনে ঘৰতে যদি বনাইছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু কৰ্দৈকেইটা মিঠা হ'লে বেছি ভাল হয় টেঙা হ'লে জামখিনি অকণমান টেঙা হ'ব সেয়েহে যিমান পাৰে কৰ্দৈটো মিঠা হ'লে জামখিনি খাবলৈ ভাল হয় এয়া এনেদৰে ফেনেকি লৈছোঁ আৰু ফেনেকাৰ পিছত এইখিনি অকণমান হেঁচি দিলে গোটেই পনীয়া জোলখিনি ওলাই যাব এয়া চাওক মোৰ ওলাই গ'ল কৰ্দৈৰ যোনখিনি জামৰ কাৰণে ৰেডি হৈ গৈছে এতিয়া এইখিনি চচ এটাত লৈ ল'ম আপোনালোকে যিকোনো চচপেনত ল'ব পাৰে মই এনেদৰে চচ এটাত বাকি ল'লোঁ আৰু এইখিনি গৰম হ'বৰ কাৰণে গেছত তুলি দিম এয়া গেছত তুলি দিলোঁ আৰু আপোনালোকে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব লগতে থকা বেল আইকনটো টিপি অল কৰি ল'ব যাতে আহিব লগা ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পাই থাকে এয়া চচত এইখিনি গৰম হ'বলৈ দিলোঁ গেছৰ ফ্লেমটো মই বৰ্তমান হাই কৰিয়ে ৰাখিছোঁ আৰু এতিয়া এইখিনি লৰাই থাকিম ইয়াৰ পৰা যোনটো ফেন ওলাব লাহে লাহে অলপকৈ ফেন ওলাই থাকিব যিমান গৰম হৈ থাকিব সিমানটো ফেন বাহিৰ হৈ থাকিব এয়া উতল আহি গৈছে উতলিব ধৰিলে গেছৰ ফ্লেমটো অলপ কমাই দিব নহ'লে এইখিনি ছাইডত পৰি যাব এতিয়া যিখিনি ফেন ওপৰলৈ উঠি আহিছে সেই ফেনখিনি এখন চামুচেৰে আঁতৰাই দি আছোঁ এনেদৰে ফেনখিনি আপোনালোকে আঁতৰাই দি থাকিব আপোনালোকে ইয়াতে কালাৰো এড কৰিব পাৰে যদি আপোনালোকে ৰংটো অলপ বেলেগ বিচাৰে তেনেহ'লে ফুড কালাৰ এড কৰিব পাৰে মই ফুড কালাৰ দিয়া নাই কাৰণ কৰ্দৈৰ নিজৰে এটা ধুনীয়া ৰং উঠি যায় তো ফুড কালাৰ নিদিলেও হয় এয়া লাহে লাহে এইখিনি ডাঠ হৈ আহি আছে কৰ্দৈৰ জোলখিনি ডাঠ হৈ আহি আছে এতিয়া মই মিঠৈ দি ল'লোঁ আপোনালোকে মিঠৈৰ সলনি চেনিও দিব পাৰে মিঠাটো আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী দিব পাৰে যদি অলপ বেছিকৈ মিঠা বিচাৰে তেনেহ'লে বেছিকৈ দি দিব এতিয়া মিঠৈখিনি গলালে আকৌ লৰাই থাকিম আৰু চাওক কিমানখিনি আমাৰ কৰ্দৈৰ জোল আছিলে সেইখিনি কমি পেলাই বহুতখিনি কমি গ'লগৈ মানে ডাঠ হৈ আহিছে জাম হ'বলৈ গৈ আছে এতিয়া এইখিনি মিঠৈখিনি গলি গৈছে এতিয়া মই ইয়াতে তেজপাত দুটামান দি দিছোঁ তেজপাত দিলে গোন্ধটো ভাল ওলায় আপোনালোকে ইয়াতে যদি বিচাৰে তেনেহ'লে
দিব পাৰে। এয়া চাওক এইখিনি ডাঠ হৈ আহি আছে লাহে লাহে, আৰু অলপমান পগালে ডাঠ হৈ আৰু অকণমান ডাঠ হ'ব, আৰু অলপ ডাঠ হোৱালে পগাই থাকিম। আৰু আপোনালোকে বেছি দিন যদি ষ্ট'ৰ কৰিব বিচাৰে, মানে বেছি কোৱান্টিটিত বনায়, তেনেহ'লে অকণমান ভিনেগাৰ দি দিব। আৰু যদি কমকৈ বনায়, বেছি দিনটো নাযায়েই। মই যিহেতু অকণমান বনাইছোঁ আৰু মোৰ ওচৰত ভিনেগাৰ নাছিলোঁ, সেয়েহে মই ভিনেগাৰ নাই ব্যৱহাৰ কৰা। আপোনালোকে ভিনেগাৰ দি দিব পাৰে। এয়া হৈ গৈছে, গেছৰ ফ্লেমটো এতিয়া অফ কৰি দিম। চাওক একেবাৰে ডাঠ হৈ আহিছে। এয়া চাওক একেবাৰে ডাঠ হৈ আহিছে। আৰু এইখিনিতে মই অকণমান জালুকৰ গুড়ি দি ল'ম, অকণমান জ্বলা জ্বলা লাগিবৰ কাৰণে। আপোনালোকে এইটো ইচ্ছা কৰিলে নিদিবও পাৰে, এইটো অপশ্যনেল হয়। জালুকৰ গুড়িখিনি দিয়াৰ পিছত আকৌ ভালদৰে অকণমান লৰাই দিম। চাওক কিমানখিনি কমি গ'লগৈ, মানে ডাঠ হৈ পেলাই একেবাৰে কমি গ'লগৈ জামখিনি। আৰু এতিয়া গেছৰ ফ্লেমটো বন্ধ কৰি ল'লোঁ। ইমানখিনি ডাঠ হওঁতে গেছৰ ফ্লেমটো বন্ধ কৰি দিব। ইয়াতকৈ ডাঠ হ'বলৈ নাৰাখিব, বেছি ডাঠ হৈ গ'লে পিছত ঠাণ্ডা হ'লে আৰু টান হৈ যাব। সেয়েহে এতিয়া গেছৰ ফ্লেমটো বন্ধ কৰি অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ। এয়া চাওক ঠাণ্ডা হোৱাৰ পিছত এইখিনি এনেদৰে হৈছে। আৰু এতিয়া এটা কণ্টেইনাৰত ভৰাই ল'ম। আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব কমেণ্ট কৰি, আৰু লাইক এটা কৰি দিব যদি ভাল লাগিলে। আকৌ লগ পাম।